নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আজি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আগতে কেতিয়াও এনেকুৱা ভিডিঅ' মই মোৰ ইউটিউব চেনেলত আপলোড কৰা নাই। এইটো হ'ব অকণমান চেলেঞ্জ টাইপৰ ভিডিঅ'। মই মানে এটা হিন্দী ইউটিউব চেনেলত দেখিছিলোঁ যে কিছুমান ইউনিক চেলেঞ্জ কৰি থাকে। গতিকে আজি হৈছে শনিবাৰ, এইখিনি সময় বিশেষ কাম নাই, গধূলি আৰ্ট স্কুল আছে বাৰু। এতিয়া ভাবিলোঁ এইখিনি টাইম ব'ৰ হৈ আছোঁ, অকণমান এটা ভিডিঅ' প্ৰস্তুত কৰি দিওঁ। মই মানে কি কাপোৰ কানি ভালদৰে পিন্ধি ভিডিঅ' বনাই থাকিব হেলা লাগে, সেইকাৰণে ভিডিঅ' দিয়াই নহয়, শ্বৰ্টছ ভিডিঅ'য়ে বেছি দি থাকোঁ। আজি মই ভাবিছোঁ যে লিপষ্টিকেৰে মই গোটেই মোৰ ফেচখন মেকআপ কৰিম। সেইটো অসম্ভৱ কৰাটো, কিন্তু চাম এইটো কৰিব পাৰোঁ নোৱাৰোঁ। মই এটা ভিডিঅ'ত দেখিছিলোঁ বাৰু এটা ইউটিউব চেনেলত যে লিপষ্টিকেৰে গোটেই ফেচখন মেকআপ কৰে। মইতো মেকআপ কৰি খুব বেয়া পাওঁ, মই চিম্পলেই থাকোঁ আৰু ক'ৰবাত গ'লেও মই চিম্পলতে যাওঁ। কিন্তু এনে ভাবিলোঁ অকণমান আপোনালোকৰ লগত খুহুতীয়া কথা পাতি ভিডিঅ'টো প্ৰস্তুত কৰোঁ। ব'লক তেন্তে, নাজানো আপোনালোকক ভাল লাগে নে নালাগে ভিডিঅ'টো, কিন্তু আশা কৰোঁ মই এণ্টাৰটেইনমেণ্ট কৰিবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লকচোন লিপষ্টিক কি আছে চাওঁ। লিপষ্টিক বিশেষ মোৰ ওচৰত নাই, তথাপিতো দুই এটা আছে। মোৰ ওচৰত আছে এটা লিপষ্টিক, এটা লিপষ্টিক, এটা লিপষ্টিক, এটা লিপষ্টিক আৰু এটা লিপষ্টিক। ইমানকেইটা আছে যদিও প্ৰায়কেইটা মানে পিংক কালাৰ। মই যদি কওঁ লিপষ্টিক মই লৈ ভাল পাওঁ, তেতিয়াহ'লে অৰেঞ্জ কালাৰটো অকণমান ভাল পাওঁ। অৰেঞ্জ মানে ডাইৰেক্ট অৰেঞ্জ নহয়, এইটো কালাৰ। লিপষ্টিকটো শেষেই হৈছে প্ৰায়, মই নাটকত ইউজ কৰোঁ এইটো লিপষ্টিক আৰু আনিবৰ হ'ল। আৰু ভাল পাওঁ কফি কালাৰটো অলপ ভাল পাওঁ। এইবিলাক লিপষ্টিক মই নলগাওঁ, যদিও ইয়াত আছে, আমাৰ মাজু লগাই এইবিলাক। আৰু এইকেইটা হৈছে পিংক কালাৰ, মানে লেকমিৰে হয়। আনিছিলোঁ যদিও মানে গিফ্ট পাইছিলোঁ মই, কিন্তু মই ভাল নাপাওঁ সিমান লগাই। মই লগাই গ'লে আমাৰ ক্লাছমেটে কৈছিল যে গেষ্টিকৰ কালাৰ আন পায়, এনেকৈ কৈছিল। গতিকে ব'লকচোন আৰম্ভ কৰোঁ। আমি যদি ফেচখন প্ৰথমতে আমি যি ষ্টাৰ্ট কৰোঁ মেকআপটো, আমিতো এইখিনি অৰ্থাৎ প্ৰাইমাৰ আৰু এইবিলাক যি কয়, আৰু ইমান মই মেকআপৰ জ্ঞানো নাই, এইবিলাকতো কাম কৰিব নোৱাৰিম লিপষ্টিকেৰে। গতিকে লিপষ্টিকেৰে আমি যদি মেকআপ কৰোঁ, আমি প্ৰথমতে মুখখনত যিকোনো এটা প্ৰডাক্ট আমি ইউজ কৰোঁ, তাৰপিছত আইব্ৰ', তাৰপিছত আই শ্বেডো, আইলাইনাৰ আৰু লিপষ্টিক, আৰু এইখিনিত অলপ এইখিনি কি বুলি কয়, ব্লাছাৰ বুলি কয় নেকি, হয়তো নাজানো দেই, সেইটো ইউজ কৰে। নাটকতো মই তেনেকৈয়ে কৰোঁ বাৰু। গতিকে আইব্ৰ'টো এইটো কালাৰ ইউজ নহয়, বেছিভাগ ব্লেক কালাৰ হয়। তথাপিতো যিহেতু মেকআপৰ চেলেঞ্জ, মোৰ হাঁহি উঠিছে কেনেবা দেখা হয় মোৰ লুকটো। মোক বেয়া কমেণ্ট আহিব কিজানি, তথাপিতো মই এনে জাষ্ট ধেমালিৰ কাৰণে বনাইছোঁ। ফাৰ্ষ্ট আইব্ৰ'ত মই কোনটো কালাৰ দিওঁ, এইকেইটা কালাৰটো দিব নোৱাৰি, তথাপিতো মই অকণমান এইটো দিব নোৱাৰি আৰু, তথাপিতো অকণমান দি দিওঁ আৰু। ৰ'ব, ব্ৰাছ লৈ আহোঁ। ব্ৰাছৰ নামত আছে মোৰ ওচৰত এইকেইডাল, আৰু দুডালমান আছিল বাৰু, বিচাৰি পোৱা নাই। ইহঁতে বিহুত যায় ন, মাজু আৰু সৰু, ইহঁতে ক'ত থৈ যায় মই নিজে বিচাৰি নাপাওঁ। এইকেইডাল আছে, ব'লক আৰম্ভ কৰোঁ। বস্তুবিলাক পৰিয়ে থাকে। এতিয়া মই ইয়াত আইব্ৰ' আঁকিম। আইব্ৰ' আঁকিবৰ কাৰণে মই এইডাল ব্ৰাছে ব্যৱহাৰ কৰোঁ বাৰু। মানুহে যে কয় যি বিষয়ত জ্ঞান নাথাকে সেই বিষয়ত আমি আগবাঢ়িব নালাগে, কিন্তু মই ভাল পাওঁ। আইনাখন লাগিব, নহ'লে মই মেকআপটো মানে মোবাইলত চেষ্টা কৰিব পাৰিব নহয়। এইখন হৈছে আইনা, ইয়াত চাই মই আইব্ৰ' আঁকিম। অকণমান পাতলকৈ আঁকি দিছোঁ বাৰু, বেছি আঁকিব নোৱাৰে, কাৰণ একদম ঘাটিয়া লাগিব। মই যেন প্ৰথম ব্যক্তি আইব্ৰ'ত লিপষ্টিক লগোৱা। এফালে লগাই দিলোঁ, মোবাইলৰ কেমেৰাত গম নাপাব, মই ওচৰৰ পৰা যেতিয়া ফেচখন দেখাই দিম তেতিয়া গম পাব। মেকআপটো আগতে অকণমানো ভাল হোৱা নাছিল মোৰ। যেতিয়াৰ পৰা মানে নাটকত যোৱা ষ্টাৰ্ট কৰিলোঁ, তেতিয়াৰ পৰা অকণ জনা হৈছোঁ। তথাপিতো সিমান জ্ঞান নাই আৰু। কিছুমান ছোৱালীৰ যিমান মেকআপৰ প্ৰডাক্ট থাকে, যদি মই ক'ব যাওঁ 100%ৰ মোৰ ক'ৰবাত 5% মানুহৰে মেকআপৰ
যোগাৰ আছে এতিয়া আমি কৰিম আইছেতো এইটো হৈছে মোৰ ফেভৰেট পাৰ্ট ইয়াত মই লগাম লেকমি লিপষ্টিক তাৰ পিংক কালাৰ অকণমান লগাই দিম এইটোকে লগাই দিওঁ নহয় এইটো ব্ৰাছে লগাই দিওঁ এইটো ব্ৰাছে গম পোৱাই হোৱা নাই অকণমান ডাঠ কৰি দিওঁ ৱাও ইয়াৰ লুক হে মই আইশ্বেডো লগাই দিলোঁ এতিয়া লগাম আইলাইনাৰ লগাবলৈ ব্যৱহাৰ কৰিম মই মেইনলি লিপষ্টিক মোৰ ভয় লাগি আছে মোৰ লুকটো যদি এই হৈ যায় নহয় এইটো লগাওঁ আইলাইনাৰ কৰি কনচাৰ্ট চলেগা ইয়াত চলেগা लगता है একদম ৰিক্স সকলোতকৈ ৰিক্সৰ কাম হ'ব এতিয়া মেকআপ সৰি লিপষ্টিকৰ ব্ৰাছেৰে আইলাইনাৰ লগাটো মই চবতকৈ যদি মেকআপৰ ভাল পাওঁ তেতিয়াহ'লে সেইটো হৈছে আইলাইনাৰ লগাই মই লিপষ্টিক লগাই ইমান ভাল নাপাওঁ আইলাইনাৰ লগাই বিৰাট ভাল পাওঁ মানে আইলাইনাৰ পটককৈ লগাই দিব পাৰোঁ আৰু পটককৈ হৈও যায় ব'লক আইলাইনাৰ লগাই দিলোঁ দুটা চকুতে ৰাতি 12টা বজাত ভূত ওলাই অহা যেন লাগিছে এতিয়া আমি লগাম লিপষ্টিক লগাম মই এইটোৱেই মানে মোৰ ফেভৰেট আৰু মোৰ দৰে কোন কোন আছে যে ফেভৰেট লিপষ্টিকটো শেষ হোৱাৰ পিছত আঙুলি ব্যৱহাৰ কৰি লিপষ্টিক লগা মই তেনেকুৱা ভিতৰত মানে ব্ৰাছ আছে লগালে মোৰ কাম নহয় ভাল নালাগে শান্তি নালাগে মই এনেকৈ আঙুলি ভাল পাওঁ লগাই আনকি চকুৰ পৰাটো মই ব্ৰাছ ব্যৱহাৰ নকৰোঁ যেতিয়া নাটক কৰোঁ তেতিয়া মই আঙুলিৰে কাম চলাই দিওঁ কোন কোন আছা কমেণ্ট কৰিবা যোনে আঙুলি ব্যৱহাৰ কৰা মোৰ আৰু কি জানে মেট লিপষ্টিক মই ব্যৱহাৰ কৰিব নোৱাৰোঁ নিজে নিজক দেখি হাঁহি উঠিছে এতিয়া লগাম আমি ইয়া কি বুলি কয় ব্লাছ বুলি কয় নেকি নাজানো আৰু আপোনালোকে জ্ঞান থকা মানুহ এইটোত মই লগাই দিওঁ অকণমান পিংকি কফি লিপষ্টিক বা বেলেগ বেলেগ কালাৰ লিপষ্টিক থাকিলে ভাল লাগিলে হয় কিন্তু কফি লিপষ্টিক আছে এটা মাজে ক'ত চলিছে গম নাপাওঁ কিন্তু মই তেতিয়াহে বিচাৰি পালোঁ কফি থাকিলে ভাল লাগিলে এতিয়া কফিটো ইয়াত লগাই দিব পাৰিলোঁ এতিয়া মোক পিংকি যেন লাগিব ৱাও বেছি নলগাওঁ দেই এইটো লিপষ্টিক ইউজেই হোৱা নাই মানে ব্যৱহাৰেই নকৰোঁ ভাল নাপাওঁ পিংক কালাৰ মানে পিংক কালাৰটো বগা মানুহক লগালে ভাল লাগে মোৰ দৰে ক'লা মানুহক নহয় এইটোত বেছি হৈ গ'ল এইটোত কম হৈ থাকিল এই ভগৱান মিলাই দিলোঁ আৰু হাতেৰে মিলাই দিলোঁ ভাই এতিয়া লগাব আছে নাকত হাইলাইটাৰ এনে মোৰ হাইলাইটাৰ আছে কিন্তু এইটোতো লগালে নহ'ব যিহেতু আমি লিপষ্টিকৰে দিছোঁ লিপষ্টিকৰে লগাব লাগিব এনে জাষ্ট অকণমান বেছি নহয় আৰু অকণমান এনেই লগাই দিছোঁ আৰু নাকত যিখিনি আমি ইউজ কৰোঁ আৰু নৰ্মেলি সেইখিনিয়ে মই দিছোঁ নৰ্মেলি নহয় দিয়কচোন সকলোৱে মেকআপ নলগায় কিছুমানে আৰু বহুত লগায় কিছুমানে আৰু নলগায় মোৰ দৰে মই নাকটো অকণমান পিংকি কৰি দিলোঁ চব পিংকি হৈ গৈছে মই জানো মোৰ যিখিনি ফ্ৰেণ্ডছ আছে সেইখিনি ভিডিঅ' চাই কি ভাবি আছে হ'ব ভাবিব নালাগে মোৰ কাম নাই সেইকাৰণে কৰি আছোঁ এইবিলাক হ'ল এতিয়া প্ৰায় কাম চেছ এতিয়া অকণমান চকুৰ তলত লগাই দিব পাৰিলে ভাল লাগিল হয় কিন্তু মই নলগাওঁ বেছি বেয়া দেখাই যাব পাৰে এতিয়া মই লগাম এটা ফুট অবিহনে ভাল নালাগে মেকআপৰ লুকটো এটা ফুট লগাই দিওঁ কিন্তু যদি মোৰ বেলেগ কালাৰ লিপষ্টিক থাকিলে হয় নহয় এনেকুৱা মেকআপ কৰিলোঁ হয় আপোনাক কি ক'ম কিন্তু দুখৰ বিষয় মোৰ তাত ইমান কালেকশ্যন নাই ফুটটো লগাওঁ ফুট
মেকআপটো লগাই দিলোঁ ভগৱানৰ কৃপাত মোৰ প্ৰায় মেকআপ কমপ্লিট মই নাজানো মোৰ লুকটো কেনেকুৱা হৈছে তথাপিতো আপোনালোকক একবাৰ ওচৰৰ পৰাই দেখাই দিওঁ ৰ'ব এয়া হৈছে মোৰ লিপষ্টিকৰে কৰা ফাইনেল লুক আৰু এয়া মেকআপ আপোনালোকে দেখা পাইছে চকুৰ ওপৰত মই লিপষ্টিকৰে আইলাইনাৰ লগাইছোঁ তাৰে ওপৰত আইশ্বেডো আইব্ৰু মই অকণমান দিছোঁ বেছি দিয়া নাই আৰু এয়া লিপষ্টিক ব্লাছ চব গোটেইখিনি মই লিপষ্টিকৰে কৰিছোঁ নাজানো কেনে দেখাইছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ' আপোনালোকক কেনেকুৱা লাগে মোক প্লিজ কমেণ্ট কৰি জনাব যদি কিবা চেলেঞ্জৰ ভিডিঅ' লাগে নেক্সট কিবা চেলেঞ্জ আপোনালোকে বিচাৰে যদি মই পাৰোঁ তেতিয়াহ'লে আপোনালোকক দি যাম যেতিয়াই সময় পাওঁ আপোনালোকে কিন্তু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই